মাৰ মৰম লগা শাৰী এখন ওলাইছে এটা আছামিজ গানত ৰীল বনাবৰ কাৰণে ট্ৰেণ্ডিং সং হয় আৰু ভাবিলোঁ কিমানো আপোনালোকক মিনি ব্লগ দিম আজি মই ৰীল বনাওঁতে কেনেকৈ ৰেডি হওঁ তাকে দেখুৱাওঁ চিম্পলকৈ হওঁ বাৰু তথাপিও সেয়াই দেখাম আৰু মই গাইজ এলেহুৱা হৈ গৈছোঁ জানেনে মাৰ ব্লাউজটো চিলাব লাগিব বুলি নিজৰে মিলাকৈ এটা পিন্ধি লৈছোঁ এয়া মই ৰেডি ন ইয়াৰিংছ পিন্ধাই নাই এতিয়াহে নিজক ৰেডি যেন লাগিছে আৰু মোক দেখিবলৈ কেনেকুৱা লাগিছে ক'বচোন শাৰীখনৰ সৈতে আৰু এতিয়া মেইন ভিডিঅ'টোলৈ ব'লক 1 2 and 3 তোমালৈ খনাই খনাই